গকুলতে বকুল ফুলে গোপীৰ হৰে মন মধ্যৰাতি বাঁহীৰ মাতত কাৰ আগমন পিছে এইবিলাক একোৱেই নহয় মোৰহে আজি আগমন গকুললৈ বুলি গোলাঘাট টাউনৰ প্ৰিয়ম ভৱন লজৰ কাষতে লাগি থকা এইখন গকুল আৰু কাষতে আতিথ্য হোটেল ইয়ালৈ আহিয়ে আপুনি পোনপ্ৰথমে একাপ সুন্দৰ চাহৰ সৈতে আপোনাৰ পেটটো তিয়াই ল'ব সুন্দৰ চাহ কাপেৰে আৰম্ভণি কৰি আপুনি লাহেকৈ ভিতৰলৈ সোমাই যাব উঠালিটো বহুতেই ডাঙৰ আগলৈ গৈ থাকিব এতিয়া খাদ্য আৰু আপোনাৰ ভাল লগা সময় আহি আছে সুইটছ স্নেক্স ফাষ্ট ফুড ইণ্ডিয়ান থালি এই সকলোবোৰে পৰিপূৰ্ণ এইখনেই হৈছে গকুল ৰ'ব মোৰ মিঠা ভাল পোৱা জিভাখনে এই সুইটছ বিলাক দেখি ৰ'বই পৰা নাই চৌকেছ কেইটাত বিভিন্ন ধৰণৰ মিঠাই ভৰি আছে আৰু প্ৰতিটোৰে ইয়াত নাম আৰু দাম লিখাই আছে গোলাঘাটৰে মানুহ আৰু গোলাঘাটত মই প্ৰায়ে ঘূৰিয়ে ফুৰো টাউনৰ মাজতে ইমান ধুনীয়া ইমান মৰম লগা এখন মিঠাই দোকান আছে আৰু ভিতৰলৈ সোমাই আহিহে গম পালো ওপৰতো যে এখন ৰেষ্টুৰেণ্ট আছে সঁচাকৈয়ে সোমাই আহিয়ে মোৰ খুবেই ভাল লাগিল আৰু আপোনালোকো ইয়ালৈ আহিব গোলাঘাটবাসীৰ বাবে এইটো নতুন খবৰ কাৰোবাৰ বাবে ভালো হ'ব পাৰে কাৰোবাৰ বাবে বেয়াও হ'ব পাৰে কমেণ্ট বক্স খোলা থাকিব ধনাত্মক দিশ আৰু ঋণাত্মক দিশটো আপোনালোকে আঙুলিয়াই দিব মানুহ মাত্ৰেই ভুল আৰু মোৰ যদি ভিডিঅ' বনাওঁতে কিবা ভুল ভ্ৰান্তি ৰৈ যায় মোৰ আঙুলিটোৰ নিচিনাকৈ আপোনালোকেও মোক আঙুলিয়াই দিব আহক মোৰ লগে লগে আপোনালোকো আহক ওপৰলৈকে উঠি যাওঁ ওপৰলৈ উঠি আহিয়ে ধুনীয়া ইণ্টেৰিয়ৰ ডিজাইন ফটো মাৰা জাগাটোত চাই বয় টাইটেলখনত লিখা আছে ইট ফুড ফিল গুড মই পিছে ফিল ল'বলৈ গৈ আছো মই জনামতে ইয়াত হেনো চলে ভাতুৰিটো বহুত ধুনীয়া বনাই আহকচোন আমি তাই টেষ্ট কৰিম আৰু কি ক'ব এদিন মোৰ ঠেক মগজটোৱে এই চলে ভাতুৰিটোক চল ভতৰা বুলি ভাবিছিলো বাৰু যি কি নহওক মেনুখন আপোনালোকে চাই লওক পোন প্ৰথমে ৱাটাৰ ক'ল্ড ড্ৰিংক মানে ৰিফ্ৰেছমেণ্ট তাৰ পাছত ব্ৰেকফাষ্ট ইণ্ডিয়ান ফাষ্ট ফুড ৰোল চাওকচোন চলে ভাতুৰি 80 rupees অনলি তাৰ পাছত ডোচা উত্তাপাম মেগী ফ্ৰেঞ্চ ফ্ৰাইজ বাৰ্গাৰ চেণ্ডউইচ ম'ম' চাইনিজ ষ্টাৰ্টাৰ চাইনিজ কম্বো ইণ্ডিয়ান কম্বো থালি এই সকলোবোৰ ইয়াতে উপলব্ধ আপোনালোকে পলম নকৰি ইয়ালৈ ফটাফট আহিব দুটা ৰুটি ভাত দালি চব্জি চালাড আৰু পাপৰেৰে সমৃদ্ধ এখন ফটাফট থালিও ইয়াত উপলব্ধ মাত্ৰ 140 টকাত মাত্ৰ বুলি কওঁতে ময়ো অলপ ভাবি লৈছো ৰ'ব মধ্যবিত্ত ঘৰৰ ল'ৰা যে মোৰ লগত যোৱা দাদাজন আৰু মই ধুনীয়াকৈ বহি ল'লো কাৰণ এতিয়া আমাৰ পেট পূজা হ'ব চলে ভাতুৰিটো দেখি কিন্তু ধুনীয়া লাগিছে ধুনীয়া ছোৱালীৰ গালখনৰ নিচিনা একদম ফুলা ফুলা খাবলেতো ভালেই হ'ব একদম টেষ্টি সঁচাকৈ চলে ভাতুৰি টেষ্টটো আল্টিমেট লাগিল ইয়াত থকা প্ৰতিটো বস্তুৱেই ইউনিক লাগিল আৰু এতিয়া চক কেইটা খাই মুহুদিটো কৰি লওঁ আৰু এনেকৈ আপুনি বিয়াৰ বাবে যদি মিঠাই পেকিং কৰাম বুলি ভাবিছে তেন্তে ইয়াত কৰাব পাৰে কাৰণ ইয়াত পেকিং ফ্ৰী হয়